এই ভেৰগাঁও এক্সপ্ৰেছন ব্লগৰ অধীনত ভেৰগাঁও স্থিত আমাৰ বিষ্ণুৰাভা ভৱনত আমি ধৰতী আবা জন ভাগিদাৰী অভিযানৰ জিলা পৰ্যায়ৰ যিটো শুভাৰম্ভ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো জানে যে আজিৰ পৰা আৰম্ভ কৰি 30 জুনলৈকে আমাৰ এই যিটো অভিযান ধৰতী আভা জন ভাগিদাৰী অভিযান সেই অভিযানটো আমাৰ ট্ৰাইবেল পপুলেশ্যন থকা যিবিলাক এৰিয়া আছে সেই এৰিয়াবিলাকত এই অভিযানটো হৈ থাকিব। অৰ্থাৎ আমাৰ বিভিন্ন লোকেশ্যনত আমাৰ এই প্ৰগ্ৰামটো চলি থাকিব। আজি আৰম্ভণি হ'ল আৰু এই অভিযানৰ যোগেদি এটাই উদ্দেশ্য যে আমাৰ গোটেই ভাৰতবৰ্ষকে সামৰি পেলাই আমাৰ অসম বা আমাৰ ওদালগুৰি জিলাত যিসকল আমাৰ জনজাতি লোকসকল আছে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ সেই অভাৱ অভিযোগটো আমি জানিবলৈ চেষ্টা কৰিম আৰু সেই আমাৰ যিসকল ট্ৰাইবেল জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকলৰ যিটো চৰকাৰী যিখিনি আমাৰ স্কিমবিলাক আছে সেই স্কিমবিলাকৰ অধীনত তেখেতসকলক আমি এনৰোল কৰাই পেলাই বা বেনিফিটছখিনি আমি ডিষ্ট্ৰিবিউট কৰি পেলাই চেচুৰেট কৰাৰ যিটো কাৰ্যসূচী বা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম। আমাৰ আশা ৰাখিছোঁ এই 15 দিনীয়া যিটো কাৰ্যসূচী সেই কাৰ্যসূচীত আমাৰ যিসকল জনজাতীয় ভাই বন্ধুসকল আছে সকলোৱে অংশগ্ৰহণ কৰিব। সেইটো আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ আৰু আমাৰ যিসকল বিষয়ববীয়া যিসকল বিভাগীয় মুৰব্বীসকল আছে তেখেতসকলে এই অভিযানত অংশগ্ৰহণ কৰি পেলাই আমাৰ যিসকল ট্ৰাইবেল যিসকল লোক আছে তেখেতসকলক সহায় কৰিবৰ কাৰণে আমি যিমান পাৰে আমি চেষ্টা কৰিম এই 15 দিনৰ ভিতৰত। পৰৱৰ্তী পৰ্যায়ত VCDC যিমানখিনি আছে সেইবিলাকত গোটেই VCDC নহয়, আমাৰ প্ৰত্যেক ব্লগৰ আণ্ডাৰতে কেইটামান VCDC আমাৰ নটিফাই কৰা হৈছে য'ত আমাৰ প্ৰগ্ৰামখিনি হ'ব, য'ত ট্ৰাইবেল পপুলেশ্যন অলপ বেছি আছে সেইবিলাক এলেকাত তাৰমানে আমাৰ এই প্ৰগ্ৰামখিনি হ'ব।